তো হেই গাইজ, কি খবৰ আপোনালোকৰ? সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল অংকুৰ ব্লগ এণ্ড কমেডিলৈ। তো বহুত দিন ভিডিঅ' দিয়া নাই, মানে বতৰটো চাওক না, এই চব পূৰা কলা কলা হৈছে আৰু পানী পূৰা জেগা একদম পানী মানে অত্যাচাৰ বৰষুণ দি আছে। ঘৰৰ পৰা ওলাব পৰা নাই, ক'কো যাব পৰা নাই। 2 দিন প্লেন বনাইছোঁ গাইজ, 2 দিন কেঞ্চেল হৈছে এই বৰষুণটোৰ কাৰণে। তো আজি ভাবিলোঁ আৰু এনেই এটা ভিডিঅ' বনাই দিওঁ আৰু কিনো কৰিম, মানে এই ইমান ভিডিঅ' নিদিলে আপোনালোকে আৰু বেয়া চেয়া পাই যাব না। ইয়াৰ গাইজটো আজি অলপমান এনেকুৱা অলপমান দেখাম আৰু, তো চাওক আৰু মোৰ লগত। তো অলপমান ফুৰিব যাওঁ, বৰষুণটো নাহিলে হ'ল। এই বৰুণ দেৱতাক গাইজ চিল মাৰিম মই কোম্পানী না দেই। আৰু আমাৰ লগত আজি আমাৰ গোটেইবোৰ মেধাৱী ছাত্ৰ আছে, আমাৰ সকা। তোমাক এটা প্ৰশ্ন নাই হাই দিয়া, তোমাক এটা প্ৰশ্ন সুধিম। হে, আমাৰ দেশৰ মুখ্যমন্ত্ৰী কাই? নাজানা কাই? দেশৰ মুখ্যমন্ত্ৰী থাকে কোন ক্লাছ পাছ এইবাৰ? মই প্ৰথম ছিলো বন্ধ কৰোঁ জলদি মাৰি দিয়া। তো গাইজ জিক আপোনালোক চাওক, এই জাগাখিনি দেখছি না গাইজ, এই মানে বিহু যে আছিল আমাৰ ইয়াতে আছিল। তো আজিলৈকে বুন গজাই নাই, একমাহ মানে হ'ব লাগে। আর গাইস আর দু পাখি মোর মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি লবা পাৰো বতৰা। তো গাইস চাওক না, চাৰিওফালে পানী পানী পানী। তো লাহে লাহে পানী আহি আছে আৰু মানে কি হৈছে কি জানেনে, মানে আমাৰ যিটো ইয়াতে তো বেছি পানী নুঠে, তো কিন্তু নলবাৰী হওক কিবা হওক এইবিলাক অঞ্চল বহুত মানে ক্ষতিগ্ৰস্ত হৈছে এইবাৰ। তো চাওকচোন এবাৰ কেনেকুৱা ভিউ। তুমি তো গাইজ ইনষ্টাগ্ৰামত অলপমান ৰিলচটো ট্ৰাই কৰিলোঁ আৰু এই ট্ৰাই কৰা নাই দি এনেই দেখাছোঁ। বাকী আহিলোঁ এনেই নদী পাৰৰ ফালে ফুৰিব। মানে কি হ'ল, ই ক'লা যে অলপমান ফুৰিব যাম, কিবা অলপ বস্তু লোৱাৰো আছিলে আৰু মানে মাজে গাঁৱৰ এইফালে অলপ ফুৰি আহোঁ। বহুত দিন ব্লগ বনা নাই, তো অলপমান বনাই দিওঁ। বাকী হিমাংশু খবৰ কেনে? নাই বহুত ভাল। বহুত ভাল নেকি? ভাল হৈছা? নাই বাকী আমি গাইজ গাইজ আমি খাটি তামুলি গাইছ, তামোল। বাকী ইফালে চাওক না, নদীৰ পানী তামাম পাইছে না। নদীটোৱে চাব আহিছোঁ, নদীটোৱে চাব আহিছোঁ মেইনকৈ। মানে নদী বহুত দিন হ'ল চাওঁ নাই, হ'লে আজি বাইকো পালোঁ আৰু এইফালে চাওক নদীটো পানী বাচছি। এটো খুৱাই নিলি হ'ল না, লিখাই যামি পাৰত যাব লাগিব। বাকী দেই আৰু অলপমান এনেই অলপমান দেখাম আৰু বাকী চাওক। তো নদীখন চাওক না, এই সেইটো পাৰে যে দেখিছে, সেইটো পাৰে মানে শুৱালকুছি হয় আৰু এইটো পলাশবাৰী ঘাট হয়। তো সেইফালে চাওক। বাকী আৰু এতিয়া চাওক আৰু যাওঁ আৰু অলপ দেই আৰু। কৰিয়ে লাগে কি হ'ব। তো গাইজ তিনিটৰখিনি দেখুৱালোঁ, তো এতিয়া বেলেগ একো আৰু গাইজ জ্ঞান দি আছে, জ্ঞান জ্ঞান। হাইদি ব্লগত ফাৰ্ষ্ট টাইম হাইদি এইটো যি আৰু গাইজ। তো গাইজ মানে কালি দিনত যিখিনি পাৰোঁ দেখুৱালোঁ, দিনত মানে আবেলি টাইমত, কাৰণ বৰষুণৰ কাৰণে মানে দিনত ওলাব পৰা নাই। আজিও ৰাতিপুৱাৰ বেৰা মানে ৰাতি বেৰা মাৰিছে না পবল। তো মোৰ লগত পবল আছে আজি। তো কালিতো নলোৱে, তো সেইকাৰণে আজি মানে অলপমান ফুৰিব আহিছোঁ। তো গোটাই দিনটো বৰষুণ মাৰি এতিয়া এসছি গাইজ, অলপ পানী চোৱাচোন, পানী চাৰিও চাইড পানী পানী পুৰা। তো যাই আছোঁ ক'ৰবাত, তো দেখুৱাই আছোঁ। হা এই
তো গাইজ ইভিনিং টাইমত অলপ ফুৰিব গ'লোঁ মানে গাহৰি আৰু অলপমান ৰুটি চুটি খাব গ'লোঁ আৰু মানে গাহৰি ঘৰত নাবানাই না গাইজ তো অলপমান আৰু গ'লোঁ আৰু পবল আৰু মই তো গৈ অলপমান খালোঁ খাই দেখুৱালোঁ আৰু চাওঁ। আমি মানে গৈছিলোঁ এই পাল্লি চকৰ ফালে, তো পাল্লি চকৰ ফালে গৈ বোলে অলপমান বহুত দিন হ'ল একো মানে এনেকুৱা খাদ্য খোৱাও নাই, অলপমান বোলো ফাষ্ট ফুডকে খাই দিওঁ। সেনেকৈ খালোঁ ল'লোঁ ল'লে পাবলৈ হাই গাইছ বাকী এনেকৈ খাই লৈ আহিলোঁ আৰু মানে তাতে কিয় দেখুৱাব নোৱাৰিলে কিবা এটা প্ৰব্লেম হ'ল নেট পালোঁ। তো এতিয়া যাই আছোঁ আন্ধাৰমুণ্ডা চাওক অবল তো গাইজ পুৰা চাৰি চাইডে পানী হৈ গৈছে। তো মই ভিডিঅ'ত দেখুৱাব পৰা নাই মানে কি হৈছে বৰষুণ আহি আছে না, তো মই ভিডিঅ' কৰিবও পৰা নাই তেনেকৈ আৰু একো দেখুৱাব পৰা নাই। এই আৰু বৰষুণ আহিলা মানে আজি 4 দিনৰ মূৰত বৰষুণটো এসছি, তো অলপমান মানে পানী গৈছে পুৰা। তো গাইজ যে অলপমান বিজাল দি আছে একো নাই, বাকী অলপ ওলাই আহিলোঁ আজি 4 দিনৰ মূৰত। তো চাওক না পুৰা পানী হৈ গৈছে। পুৰা চাৰিও চাইড পানী মানে আমাৰ কিন্তু ইয়াত পানী নুঠে মানে ঘৰত, এই বাকী নলবাৰীতো পুৰা ডুব। তো গাইজ নলবাৰীৰ অৱস্থা দেখিলে এইবাৰ খুবেই বেয়া লাগে, কাৰণ এনেকুৱাকৈ বানপানী হয়তো আগতে দেখাই নাছিলোঁ। তো দেই আৰু গাইজ দুখ লাগে। সেই গাইজ কথাখিনি কোৱাৰ আগত মেইন মানে দাঢ়িখিনি চাই আপোনালোকে চখ হৈছে জানো, তো চখ হৈছে কাৰণ ইয়াৰ আগৰ ক্লিপটোত আছিল, আগৰ ক্লিপটোত মানে আগৰ আগদিনা মানে যোৱাকালি এইখিনি ফুৰাই দিয়া হ'ল। মানে মেইন প্ৰব্লেমটো গ'ল মই যে অলপমান এনেকৈ ৰাখিছিলোঁ, মানে ফাদাৰে দুটামান গালি দিলা, তো ডেটছ ৱাই কাটব লগা হ'ল আৰু। বাকী ইফালে আমাৰ গাইজ জব পাৰ্টি খুজিব চবেই পাৰ্টি। বাকী ইয়াতো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া পাৰ্টি দি দিব গাইজ। বাকী কিবা কি হয় ক'ব তাই নহয় এটা গাইজ, ইয়াৰ কিবা এটা মাইলষ্ট'ন আছে চেনেলত, তো সেইটো মাইলষ্ট'ন যদি আপোনালোকে পূৰণ কৰি দিয়ে তেতিয়া চেনেলত এটা গিভএৱে হ'ব। তো জলদি 500 ছাবস্ক্ৰাইবাৰ কৰি দিয়ক, 500 বেছি নালাগে 500 কৰি দিয়ক, ধুনীয়া এটা গিভএৱে কৰি দিব, ইও কৰিব আৰু মোৰ মাইলষ্ট'নত মই কৰিম, মোক 1K লাগে গাইজ জলদি। তো বাকী ভিডিঅ'টো চালে বিশেষ একো বনাব নোৱাৰেও জানে, কাৰণ বানপানী নহয় মেইনলি বৰষুণ, আৰু যিমান বানপানী হৈছে আমি সুখত আছোঁ, আমাৰ ইয়াত বানপানী নহয়। আমাৰ বহুত আগতে হৈছিল না সেনেকুৱা বানপানীও নহয় গাইজ, মানে অলপ হৈছে। বাকী আছোঁ এতিয়া ইহঁতৰ বিল্ডিঙৰ ওপৰত, এই পূৰা চাব পাৰে মানে কিবা কামটো কৰিছিল না, তো কামটো মানে শেষ হ'ল এতিয়া। তো এতিয়া মানে এইখিনিয়ে আছিল ভিডিঅ'টো। তো যদি চাই ভাল পালে এটা লাইক কৰি দিব, আৰু যদি চেনেলটোত নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু এই দাঢ়িখিনি কেনেকুৱা লাগিছে এটা কমেণ্টত জনাই দিব বাৰু। নিশ্চয় বেয়া লাগিছে, কিয় বহুত এটা কথা কওঁ আপোনালোকে এটা ভিডিঅ'ৰ মাধ্যমতে কওঁ, কাৰণ যদি আপোনালোকৰ কোনোবা দুখ মানে যোনবিলাকে ৰাস্তাৰ মাজত আছে সেইবিলাকক যাতে অকণমান সহায় কৰে, যোনে পাৰে অকণমান খাদ্য দি খাদ্য পানী দিলেও মেইনলি পানী গেছ, কাৰণ এতিয়া পানীটো পোৱাৰ বিৰাট টান, খোৱা পানীটো সময়টো তল গেছি না। তো মেইনলি আমিতো ওলাব পৰা নাই ঘৰৰ পৰা, বৰষুণ বিৰাট। তো আপোনালোকে হয়তো পৰা নাই, তথাপিও যদি ওচৰত যিমান পাৰে এটা বটল 10 টকা, বহুত যে এনেকুৱা 10 টকা, তো বাদ দিয়ক কৰক। বাকী যদি ভিডিঅ'টো চাই ভাল পালে লাইকটো কৰি দিব, কমেণ্টত জনাই দিব কেনেকুৱা লাগিছে, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। লগ পাম এটি নতুন ভিডিঅ'তে, টিল দেন টাটা বাই বাই।